সাধাৰণ পৰিয়ালৰ পৰা আৰম্ভ কৰি বিখ্যাত অভিনেতাৰ জাৰ্নি কেনেকৈ তেওঁ আৰম্ভ কৰিছিল আৰু তেওঁ কেনেকৈ ইমান সাকসেসফুল, ইমান পপুলাৰিটি, ইমান ডাঙৰ এটা ফেম কেনেকৈ পালে। কেতিয়াবা হয়তো আমিও মনত ভাবো যে আমাৰো তেনেকুৱা এটা ফেম, তেনেকুৱা এটা পপুলাৰিটি থকা হলে কিমান ভাল লাগিল হয়, নহয়নে বাৰু? বহুত কম বয়সতে তেওঁ ষ্ট্ৰাগল, সংঘৰ্ষ বহুত কম বয়সতে আৰম্ভ হৈছিল। অতি কম বয়সতে তেওঁৰ পিতৃক আৰু মাতৃক হেৰুৱাই পেলাইছিল। জীৱিকাৰ সন্ধানত পাছত মুম্বাইলৈ আহি পেলাই যিহেতু এটা দুখীয়া পৰিয়ালৰ পৰা আহিছিল, তেওঁ থাকিবলৈ ঘৰ আৰু সুব্যৱস্থা নাছিল, ষ্টেচনত শুই বহি কটাইছিল। তেওঁ মুম্বাইত আহি তেওঁ ডাঙৰে আৰম্ভ নকৰি বহুত সৰু সৰু চিৰিয়েলৰ ৰোল কৰিবলৈ ষ্টাৰ্ট কৰিলে। তেওঁৰ পপুলাৰিটি তেতিয়াৰ পৰাই লাহে লাহে অলপ অলপকৈ বাঢ়িব ধৰিলে। তাৰ পাছত তেওঁ লাহে লাহে চিনেমাৰ জগতত ভৰি দিলে। তাৰ পাছত তেওঁৰ প্ৰথমখন হিট ফিল্ম দিৱানা, প্ৰথমটো বলিউডৰ এৱাৰ্ড, ফিল্মফেয়াৰ এৱাৰ্ড তেওঁ জিকিবলৈ সক্ষম হৈছিল। তাৰ পাছৰ পৰা তেওঁ পাছলৈ ঘূৰি চোৱা নাছিল। তেওঁ চিনেমা জগতত ইখনৰ পাছত সিখন হিট চিনেমা দি গ'ল। তাৰ পাছত প্ৰায় 2016-17-18 পৰা তেওঁ লাইফলৈ এটা ক্ৰাইচিছ টাইপৰ আহিল। তেওঁৰ চিনেমাবিলাক বক্স অফিচত ইমান ছাকচেছফুল নহ'ব ধৰিলে আৰু তেতিয়াই তেওঁ এটা 4 বছৰৰ ব্ৰেক লৈ এখন চিনেমাৰ এনাউন্স কৰিলে, যিখন চিনেমা বৰ্তমান সময়ত বলিউডৰ আটাইতকৈ হাইয়েষ্ট গ্ৰছিং মুভি এভাৰ। সেইখন চিনেমা হৈছে পাঠান। কথাতেই কয় নহয়, এটা সাধাৰণ বাঘতকৈ এটা আঘাতপ্ৰাপ্ত বাঘ বহুত খাতৰনাক, আৰু এতিয়াও এপাত কাৰ এখন ধনুত লগাই মাৰিব নোৱাৰি, তাক পাছলৈ টানিবই লাগিব। সেইটো শ্বাহৰুখ খানে প্ৰমাণ কৰি দিলে যে যদি কোনোবা এটা মানুহ কিবা কাৰণত দুখোজ পিছুৱাই গ'ল, সেই বুলি এইটো নহয় যে তেওঁ হাৰ মানিলে ওপৰৰ যোনটো ছাৰফেচটো, কিন্তু তেওঁ বেকগ্ৰাউণ্ডত কিমানখিনি সংগ্ৰাম কৰিছিল, সেই সংগ্ৰামখিনি জানি আপুনি হয়তো আচৰিত হ'ব। তেওঁৰ এনেকুৱা কিছুমান গুণ আছে, যিকেইটা গুণৰ দ্বাৰা আজি তেওঁ সেই ইমান ডাঙৰ এটা ফেম ল'ব পাৰিলে। তাৰে ভিতৰত 5টা এনেকুৱা গুণ, যিকেইটা গুণ যদি আপোনাৰ গাতো আছে তেন্তে আপুনিও হয়তো ছাকচেছফুল হৈ যাব এদিন হ'লেও এদিন। তেওঁৰ 1 নম্বৰ হেবিটটো হৈছে তেওঁ কিতাপ পঢ়ে। আপুনি জানি আচৰিত হ'ব, এতিয়াও তেওঁ দিনত 3খনকৈ কিতাপ পঢ়ে। তেওঁ এখন কিতাপ বিচনাত শোৱাৰ টাইমত পঢ়ে, আনখন কিতাপ তেওঁ যেতিয়া ঘূৰি ফুৰে তেতিয়া পঢ়ে, আৰু এখন কিতাপ আপুনি হয়তো আচৰিত হ'ব, তেওঁ লেট্ৰিনত এখন কিতাপ পঢ়ে। কিতাপৰ বাদে শিকাৰ ভাল উৎস একো নাই। যিমানেই চাওক, ইলন মাস্ক, জুবিন গাৰ্গ, যিমান ছাকচেছফুল মানুহবোৰ আছে তেওঁলোকে কিতাপ পঢ়ে। যোনখিনি মানুহ আমি ছাকচেছফুল বুলি কওঁ, তেওঁলোকৰ গাত এইটো হেবিট কমন পাব, যিটো হৈছে তেওঁলোকে কিতাপ পঢ়ে। জুবিন গাৰ্গৰ এটা ডাঙৰ লাইব্ৰেৰী আছে কিতাপৰ। ইলন মাস্কে 1 ৰাতিৰ ভিতৰত এখন কিতাপ পঢ়ি শেষ কৰি দিয়ে। চ' সদায় শিকি থাকিবলৈ কিতাপ পঢ়িবই লাগিব, কিতাপ পঢ়ক। নম্বৰ 2, তেওঁৰ গোটেই দিনটোত মাত্ৰ 4 ঘণ্টাহে শুৱে। তেওঁৰ মতে যেতিয়া আপুনি 8 ঘণ্টা শুব, দিনটোৰ ভিতৰত 8 ঘণ্টা যেতিয়া শুই কটাই দিব, তেতিয়া আপোনাৰ ওচৰত মাত্ৰ 16 ঘণ্টা থাকিব। সেই 16 ঘণ্টাৰ ভিতৰত আপুনি কিমান ঘণ্টা কাম কৰিব নিজেই ভাবক। নম্বৰ 3, বিলাসিতাৰ পৰা তেওঁ আঁতৰি থাকে। তেওঁৰ মতে তেওঁৰ কাৰণে বহুত ভাল মোলায়ম এখন বিচনাৰ দৰকাৰ নাই, চকুত তিয়হ লগাই পেলাই আৰাম কৰি শুৱাটো তেওঁ ভাল নাপায়। নম্বৰ 4, যিটো আটাইতকৈ ইম্পৰ্টেণ্ট, সেইটো হৈছে তেওঁ সময়ক বেছি মহত্ব দিয়ে। তেওঁৰ কাৰণে পইচা নহয়, সময় তেওঁৰ কাৰণে এটা ৱেল্থ। তেওঁ সময়ৰ মূল্য বুজি পায়। এই গুণটো আপুনি মেক্সিমাম ছাকচেছফুল মানুহৰ গাত দেখা পাব। জুবিন গাৰ্গ, ইলন মাস্ক বা যোনেই নহওক, তেওঁলোকে সময়টো ইউটিলাইজ কৰিব জানে, তেওঁলোকে অবাবত সময় নষ্ট নকৰে। 5 নম্বৰ, যিটো হৈছে আপোনাৰ কৰ্তব্যৰ পৰা আপুনি কাহানিও পলাই নাযাব। শ্বাহৰুখ খানে কৈছে যে তেওঁ জিম গৈ বডি বনাই, তেওঁ এক্টিঙৰ কাৰণে ৰাতি কষ্ট কৰি পঢ়ি বেয়া পায়, তেওঁ ভিডিঅ' গেম খেলি, নাটক চাটক পঢ়ি, চিনেমা চাই ভাল পায়, কিন্তু কৰ্তব্যৰ পৰা কেতিয়াও পলাই নাহে। গতিকে কেতিয়াও আপুনি আপোনাৰ কৰ্তব্যৰ পৰা পলাই নাযাব। আপুনি ছাকচেছফুল যিমানেই হৈ যাওক, আপুনি কৰ্তব্যৰ পৰা পলাই নগ'লেই আপুনি সেই ছাকচেছফুলৰ যোনটো লেভেল, সেই লেভেলটো সদায় মেইনটেইন কৰি ৰাখিব পাৰিব। ষ্টে হাংৰি, ষ্টে ফুলিছ, এই কথাটো আপুনি ছাকচেছফুল মানুহৰ গাত দেখিবলৈ পাব। তেওঁলোকে নিজকে সদায় মূৰ্খ বুলি ভাবে
সেইবাবে তেওঁলোকে যিমান পাৰে সিমানে শিকিবলৈ নলেজৰ প্ৰতি বোকাটোৰ হয় তেওঁলোক ইমানেই আছিল গোটেই হেবিটখিনি এই এটা ভিডিঅ'ত কভাৰ কৰা সম্ভৱ নহয় আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল পালে তেন্তে লাইক কৰিব এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনাৰ সহযোগিতা আমাৰ বহুত প্ৰয়োজন আছে ধন্যবাদ और मैं बहुत किताबें पढ़ता हूँ एज अ मैटर ऑफ फैक्ट मेरे पास खुद कुछ 15 या 20 हज़ार किताबें मेरे पास घर में हैं और मैं हर वक्त दिन में 3 किताबें एक साथ पढ़ता हूँ एक मैं अपनी गाड़ी में पढ़ता हूँ जब काम पर जा रहा होता हूँ एक मैं सोने से पहले पढ़ता हूँ और एक आप ज़्यादा ना हंसे तो बताऊँ बाथरूम में पढ़ता हूँ द वे यू थिंक ऑफ द वर्ल्ड दैट इज हाउ द वर्ल्ड विल लुक टू यू आई थिंक ऑल ऑफ यू शुड इमेजिन ऑल द गुड मटेरियल थिंग्स दैट यू वांट बट बिहाइंड देम देयर वर 2 गुड थॉट्स एंड दैट्स द गॉड्स ऑनेस्ट ट्रूथ टुडे समटाइम्स आई डोंट नीड एनी ऑफ इट बट आई कीप वर्किंग डे एंड नाइट 20 आवर्स अ डे